কবিতাৰ শিৰোনাম ডায়েৰীৰ সেমেকা পৃষ্ঠাবোৰ। আজি আকৌ ডায়েৰীখন উলিয়াই লৈছোঁ, মনৰ অনুভৱবোৰ লিখিম বুলি। কিন্তু মই পৰা নাই জানানে, ডায়েৰীৰ পাতবোৰচোন সেমেকি উঠিছে। বাৰে বাৰে তোৰ স্মৃতিয়ে মোৰ বুকুত খুন্দিয়াইছে। আলসুৱা মন মোৰ আৱেগিক হৃদয়ে উচুপি উচুপি কান্দিছে। মনে কৈছে এটা, মগজুৱে কৈছে আন এটা। মনটোৱে তোক বৰকৈ মনত পেলায়। তোৰ কথাবোৰেই হয়তো আজিও মোৰ মনটোক বৰকৈ আমনি কৰে। কিন্তু মগজুৱে কি কয় জানা, ই সদায় মোৰ মনটোৰ লগত কাজিয়া কৰে। মোক কয়, আনক লৈ সপোন দেখা বাদ দে, নিজক লৈ সপোন দে, সুখী হ'ব পাৰিবি। আনক লৈ দেখা সপোন কেৱল দুখ আৰু কষ্টই দিয়ে। সেইখিনি সময় মোৰ বাবে বৰ কঠিন হৈ পৰে, যেতিয়া মোৰ মন আৰু মগজুৰ মাজত সংঘাত হয়। মই অসহায় হৈ পৰোঁ তেতিয়া। কাক বুজাম, কেনেকৈ বুজাম এই কথা? এইবোৰ সাক্ষী হৈ ৰয় মাথো মোৰ এই ডায়েৰীৰ সেমেকা পৃষ্ঠাবোৰ।